আজি হৈছে মহালয়া। মহালয়াৰ দিনা দেৱী দুৰ্গাক প্ৰাৰ্থনা কৰিলে কি হয় জানেনে? মহালয়াৰ এইবোৰ কথা জনশ্ৰুতি মতে মহালয়াৰ আগমনে সকলো অশুভ শক্তি ধ্বংস কৰে। গতিকে মহালয়া এটি অতি শুভ দিন। দেৱী পক্ষৰ আগমনৰ বাবে ব্যাপক প্ৰস্তুতি। মহালয়া শব্দৰ অৰ্থ হ'ল মহামন্দিৰ বা আশ্ৰম। এই ক্ষেত্ৰত দেৱী দুৰ্গা মহাদেৱী। পুৰাণৰ পৰা মহাভাৰতলৈকে মহালয়াৰ বিষয়ে বহু কাহিনী কোৱা হৈছে। মহালয়াৰ দিনাৰ পৰাই দেৱী পক্ষ অৰ্থাৎ মাতৃপক্ষ আৰম্ভ হয়। জনশ্ৰুতি মতে মহালয়াৰ আগমনে সকলো অশুভ শক্তি ধ্বংস কৰে। গতিকে মহালয়া এটি অতি শুভ দিন। শাস্ত্ৰমতে মহালয়া হৈছে অমাৱস্যাৰ তিথি, য'ত সাধাৰণতে পূৰ্বপুৰুষৰ শ্ৰদ্ধা তৰ্পণ আদি কৰা হয়। লোকগাথা মতে এই দিনটোত যদি আমি প্ৰাৰ্থনা কৰোঁ তেন্তে আমাৰ পূৰ্বপুৰুষসকলে নৰকৰ যন্ত্ৰণাৰ পৰা মুক্তি পাই আমাক আশীৰ্বাদ দিয়ে। ইয়াৰ উপৰিও মহালয়াৰ দিনা দেৱী দুৰ্গাক পূজা কৰা হয়। বোধন মানে জাগৰণ। মহালয়াৰ পিছদিনাৰ পৰা অৰ্থাৎ একাদশী তিথিৰ পৰা নৱৰাত্ৰিত আৰম্ভ হয়। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই দিনটোত পূৰ্বপুৰুষসকলৰ পৰা আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি? পূৰ্বপুৰুষ ওৰফে পিতৃদোষ। এতিয়া পিতৃদোষটো কি? মহালয়াৰ দিনা কিয় পিতৃপুৰুষক স্মৰণ কৰা হয়? পিতৃপক্ষৰ সময়ছোৱাত বা মহালয়াৰ দিনা কি কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব পাৰি? পিতৃপক্ষ আৰু দেৱী পক্ষৰ মাজত সন্ধিক্ষণকে মহালয়া বুলি কোৱা হয়। কোৱা হৈছে যে এইবাৰ দেৱী ঘোঁৰাত মৰ্ত্যলৈ আগমন ঘটিব আৰু ঘোঁৰাতেই স্বৰ্গলৈ গমন কৰিব। মহালয়াৰ আগৰ সময়ছোৱা পিতৃপক্ষ। পিতৃপক্ষৰ এই সময়ছোৱাত হিন্দু ধৰ্ম অনুসৰি আমাৰ উপৰি পুৰুষসকলক স্মৰণ কৰা নিয়ম আছে। আমাৰ জীৱনত উপৰি পুৰুষৰ আশীৰ্বাদ অতি গুৰুত্বপূৰ্ণ। কোৱা হয় যে মহালয়া পক্ষ হৈছে ভাদ মাহৰ পষেক, যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে পৃথিৱী ভ্ৰমণ কৰিবলৈ মৰ্ত্যলৈ আহে আৰু আমাৰ শ্ৰদ্ধা প্ৰসাদ গ্ৰহণ কৰি আমাক আশীৰ্বাদ প্ৰদান কৰে। যদিহে উপৰি পুৰুষৰ আশীৰ্বাদ আমি জীৱনত নাপাওঁ বা তেওঁলোকৰ দোষ যদি কিবা জীৱনত থাকে তেন্তে কিছু অশুভ ফল লাভ কৰিব পাৰে। ঋণগ্ৰস্ত হোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইটোৰ পিছত সিটো সমস্যা হোৱা দিয়া দেখা যায়। এনেবোৰ সমস্যা পিতৃদোষ থাকিলেও হোৱা দেখা যায়। প্ৰিয় দৰ্শক, এই পিতৃদোষ থাকিলে কি কৰাটো বাঞ্ছনীয়? বহু লোকৰ বহু ক্ষেত্ৰত ব্যস্ততাৰ বাবে বা বিভিন্ন কাৰণত উপৰি পুৰুষৰ শ্ৰাদ্ধ কৰিব পাহৰা দেখা যায়। শ্ৰাদ্ধ কৰিব পাহৰিলেও পিতৃদোষ লগা বুলি কোৱা হয়। সেয়েহে এই পিতৃপক্ষৰ সময়ছোৱাত তেওঁলোকৰ বাবে অৰ্পণ কৰাটো অতি বাঞ্ছনীয়। বা কোনো লোকে যদি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ তিথি নাজানে তেন্তে তেওঁলোকে পিতৃপুৰুষৰ এই সময়ছোৱাত শ্ৰাদ্ধ কৰিব পাৰে। পিতৃপক্ষৰ এই সময়ছোৱাত পিতৃতৰ্পণৰ সময়। পিতৃপক্ষৰ সময়ছোৱাত বা মহালয়াৰ দিনা কি কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব পাৰি? নম্বৰ 1, এই সময়ছোৱাত ঘৰত সদায় দক্ষিণৰ ফালে চোতাল বা ছাদত যদি পূৰ্বপুৰুষসকলক স্মৰণ কৰি এগছি ঘি চাকি জ্বলাব পাৰে তেন্তে আপুনি পিতৃপক্ষৰ আশীৰ্বাদ লাভ কৰিব। এনে কৰিলে পিতৃদোষ খণ্ডন হোৱা দেখা যায়। নম্বৰ 2,
মহালয়াৰ দিনা পুৱা 4 মান বজাৰ পৰা 7 মান বজালৈ পিতৃ তৰ্পণ কৰা দেখা যায়। পানীত উপৰি পুৰুষসকলৰ বাবে গাখীৰ, কুশ, জব আৰু তিল আটাইখিনি মিহলাই নদীৰ ঘাটত অৰ্পণ কৰিব লাগে। নম্বৰ 3, মহালয়াৰ দিনটোত পূৰ্বপুৰুষসকলৰ বাবে পাঠ আদিও পঢ়াব পাৰে বা পঢ়িব পাৰে। নম্বৰ 4, এই সময়ছোৱাত দান কৰিলে ভাল। দানৰ ভিতৰত শস্য, বস্ত্ৰ বা সোণৰূপ আদি দান কৰিব পাৰে আৰু আটাইতকৈ মহান দান হ'ল গোদান বা গোমূল্য দান। নম্বৰ 5, মহালয়াৰ দিনা আহঁত গছৰ গুৰিত পানী, গাখীৰ, তিল আৰু জব মিহলাই ঢালিব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টোত কোৱা এই কামকেইটা যদি আপুনি আজিৰ দিনটোত কৰে তেন্তে আপোনাৰ পিতৃপক্ষ অৰ্থাৎ পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জয় মা দুৰ্গা বুলি লিখিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।